জোন এতিয়া হালধীয়া জোনেদি ভৰিব মুকলিৰ মাটিত ইতিহাস লিখিব জোনে মাটি পানী পুৰণি পুখুৰীৰ পিয়াহৰ কথা সি পাব তাত হালধীয়া জোন আচলতে সেই জোনৰ পৃষ্ঠভংগৰ কথা কোনেও নুবুজিব হালধীয়া কবিতাৰ শিৰোনাম খেলৰ মাজৰ খেল ৰজাই হুকুম দিছে এদিন চেটি মাৰি ছোৱালী এজনী খুজিছে এদিন চেটি মাৰি কোন ছোৱালী খুজিছে আমুক শৈশৱৰে ধেমালিতে পুৰুষতান্ত্ৰিক সমাজৰ ৰজাঘৰীয়াৰ আলিত শিৰ পাতি লোৱাৰ এয়া কচৰতে চকুত কাপোৰ বান্ধি তুমি ক্ষন্তেকৰ গান ধৰি চকুত কাপোৰ বান্ধি তুমি ক্ষন্তেকৰ গান ধৰি চকুৰ বান খুলি ক'ব লাগে তাৰ পিছত তোমাৰ মুখ চাই মানুহ চিনি পোৱাৰে কি অপূৰ্ব কৃতিত্ব আনৰ সম্পদ নিজৰ কৰি কিদৰে ধনী হয় সচেতন নহ'লে কিদৰে কাঢ়ি লৈ খৰং বজীয়া সেয়া গপ কৰি দিলে কয় সদায় খোজ দিয়া ভৰি দুখনৰ এখনেও কেতিয়াবা লগে সময়ৰ বাধা ভাঙি অকলে আকৌ যোৱাৰ সাহস উঠে সময়ৰ হেতানে খেলতে যদি থকে ধৰিব নোৱাৰা গতি এনেকা হাঁহি হাঁহি কাঢ়ি দিব তোমাৰ প্ৰাপ্য তোমাৰ অধিকাৰ নিৰ্দিষ্ট সময়ত যদি থাপিব নোৱাৰা তোমাৰ টিপু আনে কৰিব আঘাত ভাঙিব তোমাৰ সপোনৰ কাৰেং শৈশৱৰ টিপুখেৰে দি যায় সময়ৰ জ্ঞান ধন্যবাদ ধন্যবাদ কবিতা পুথিখনৰ কাৰণে ইয়াৰ পিছত মই অনুৰোধ কৰিছোঁ নিহা গগৈ দত্ত আজি কবিতাৰ শিৰোনাম শিল্পী মই শিল্পীৰ ৱাৰত ভৱিষ্যতৰ বুকুৰে সৃষ্টিকালৰ পৰা যাত্ৰা অভিযাত্ৰী মই এজন শিল্পী ধ্বংসৰূপৰ ভৱিষ্যত পৃথিৱীৰ মোৰ ভৱিষ্যতৰ মাজত মই মাথো বিচাৰোঁ নিত্য নতুন সৃষ্টি আজি যাৰ সৃষ্টি মোৰ প্ৰাণৰ বহুত কবিতা কৰা এই সূৰ্য উঠা দেশ মোৰ জনগণৰ হৃদয়ৰ চোতালত স্বাধীনতাৰ দেশে আগবাঢ়ি অহা মোৰ আপোনাৰ ধন্যবাদ ধন্যবাদ নিহা গগৈ দত্ত ছুটি কবিতা বহুত ভাল লাগিলে পাতল কুঁৱৰীৰ আচাৰণ থাকি নৌবাৰী কপালৰ দমুগীয়া ৰঙাইবোৰৰ ফুটফুটৰে বেলিটোৱে হলা ভাঙি মাৰি লাহে লাহে যেন ওলাই আহিছে লগে লগে ৰাঙলীয়া ভাই পৃথিৱীৰ প্ৰতিটো চুক কোন যেন বিয়পি পৰি মুগ্ধ নয়নেৰে দৃশ্যটো সমীৰণে পাণ কৰি লয় হঠাতে পিপুৰীয়ে বতাহ চাটি জলতে শেৱালি ফুলৰ মিঠা কবা দেখিলোঁ গছে গছে পাখি দিলে ফুলরে গলায় কিরামলা ফুলরে গলা এই যুগজয়ী গীতি যতলৈ সম্ভৱ ৰূপৰ গুটি পকাত আগলা ধৰি বসন্ত ঋতুৰ সম্ভাৰৰ চিন্ময় ৰূপত মোহস্থ হৈ ৰচনা কৰিছে প্ৰকৃতিৰ জীৱশ্ৰেষ্ঠ মানুহৰ জীৱনটোৱেই কবিতা ক্ষণভংগুৰ মানৱ জীৱনটো সুখৰ আৰু সুখানুভূতিৰে ত্বৰান্বিত কৰিবলৈ
প্ৰত্যেক ব্যক্তিয়ে অসন্তুষ্টিলৈ প্ৰয়াস কৰে, কিন্তু মানুহৰ জীৱনটোৱে দুখ পৰিহাৰ কৰি কেৱল মাত্ৰ আনন্দৰে অনুভৱ কৰাটো সাধ্যহীন। সংগ্ৰামী আনন্দৰ সন্ধানত জীৱন পাঠ কৰা হিৰকুটাত পানী ঢালি মনমুগ্ধ কৰিবলৈ প্ৰয়াস কৰে একেই কথা। অস্থায়ী জীৱনটো অপ্ৰাকৃতিক